সন্ত্ৰাসবাদীসকলক কাতৰ অনুৰোধ জনাই মোৰ এটি সামান্য প্ৰয়াস। স্তব্ধ হোৱা তুমি। ৰচনা কমল বৈশ্য, পাঠ চন্দন শৰ্মা। নিথৰুৱা মাতৃগৰাকী অপেক্ষাৰত আজিও। পুত্ৰ শোকত পূবৰ সুৰুজটো বেদু চকুৰ লটকত। পিতৃৰ আদৰ্শক হত্যা কৰি হিমাদ্ৰীৰ শিখৰত এয়া কি বীৰত্বৰ চানেকি? বিবেক যুদ্ধত পৰাস্ত হৈ পৰাধীনতাৰ হেন্দোলনিত উদ্যত মাৰণাস্ত্ৰলৈ ৰচিলা নেকি জীৱন গীতি বিবেহিকাৰ কাৰাগ্নি সিঁচি? কপালৰ সেন্দুৰ মুচি বহু মাতৃৰ বুকু খালী কৰি বিচাৰিছা নেকি শান্তি কেঁচা তেজৰ ফাকু খেলি? নকৰিবা ৰাঙলী সুজলা সুফলা ধৰণী। বিদ্ৰোহৰ সংগমত হাতৰি তুমিতো নাজানা ৰাংঢালী ৰূপহী এজনী সেউতা মেলি আছে সেই অপেক্ষাত তোমাৰ হৃদয়ৰ বসন্তৰ কপৌ পাহিলৈ। তোমাৰ মাতত জীৱনৰ নিৰ্লোভ ভাস্কৰ্যত বাজি উঠক শান্তিৰ জয়ধ্বনি। স্তব্ধ হোৱা তুমি। বুকুৰ জোখেৰে অলপ মৰমৰ মোক দিয়া নাই সপোন পাবলে দুভাগ ৰাতি মেলি দিলো নদুহা। তোমাৰ আচলতে মোৰ উদিত আছে নিতে নতুন ধাৰা। সন্ত্ৰাসবাদীসকলক কাতৰ অনুৰোধ জনাই মোৰ এটি সামান্য প্ৰয়াস।